হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালে। আপোনালোকৰ এফালে বৰষুণ দিছে, আমাৰ ফালে ইমান বৰষুণ দিছে। কমেও 20-15 দিন এনেকৈ একেৰাহে বৰষুণ দি আছে, ৰ'দটো নেদেখাই হ'লোঁ আৰু ক'তো ওলাই যোৱা হোৱা নাইকিয়া। গোটেইখন বোকা, ৰাস্তা পদূলি বোকা, অকল ঘৰৰ ভিতৰতে সোমাই থকা হৈছে। শুইছোঁ আৰু খাইছোঁ আৰু সেয়াই হৈছে, তাৰ বাহিৰে একো কাম নাইকিয়া হৈছে। ইমান বৰিং লাগিছে। এতিয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ আৰু এতিয়াৰ পৰা আপোনালোকে ভিডিঅ'টো চাই যাব সকলোৱে। আৰু মোৰ সৰু বা মানে আহা আজি কেইবাদিনো হ'ল, আমাৰ ঘৰত মাতা নাই, যিহেতু তাই পৰহিলৈ মানে যাবগৈ আৰু মংগলদৈত পৰিছে, কেতিয়া আহিব কি ঠিক। সেইকাৰণে ভাবিছোঁ যে তাইক ভাত এসাঁজ খাবলৈ মাতিম আৰু তাইকো আপোনালোকক দেখাম, যিহেতু তাইক আপোনালোকক চিনাকি কৰাই দিয়াই নাই আৰু লাজো কৰে তাই, যিহেতুহে তাই ইয়াত আহিব আৰু ভিডিঅ'টো স্মৃতি হিচাপে ৰৈ যাব। সেইবাবে ভিডিঅ'টো কৰি থ'ম বুলি ভাবিলোঁ আৰু এতিয়াৰ পৰা ভিডিঅ'টো আপোনালোকে চাই যাব শেষলৈকে। এইফালে এয়া মোৰ সৰু বা আহিলে আৰু এয়া আমাৰ সৰু বা ছোৱালী, মোৰ ভাগিন আৰু ডাঙৰ ভাগিন এজনী। এইফালে এয়া সৰু বা মাহঁত এনেকৈ চবেই বহি আছে আৰু এজনী ভণ্টি আমাৰ, এজনী হৈছে আমাৰ ডাঙৰ বা ছোৱালী আৰু এইজনী হৈছে আমাৰ অকণমানি আঙুৰ মইনা, চবতকৈ সৰু। তাৰপাছত আমাৰ ছোৱালী হৈছে এইজনী, এইফালে আজি পৰিলে এতিয়া আঙুৰ মইনা। উমটা দি দিয়া, উমটা দি দিয়া, এইফালে উমটা দিয়া, উমটা দিয়া, উমটা দিয়া, উমটা দিয়া, উমটা দিয়া, কলিজা নাচি দিয়া আকৌ, নাচি দিয়া, নাচনি নাচনি নাচনি। আৰু এজনী হৈছে আমাৰ সৰু বা, লাজ লাজ। এজনী মা, উমেটা দি দিয়া আকৌ, উমেটা দিয়া আকৌ, উমেটা দিয়া আকৌ। নমো কৈ আছে একেবাৰে ডাঙৰজনী, তাৰ পৰা এইজনী, তাৰ পৰা এইজনী। আমি আহিছোঁ। এইফালে আমাৰ এয়া বেটি শুই গ'লগৈ উৎপাত কৰি কৰি, এতিয়া টোপনি গ'ল আৰু এইফালে আমাৰ সৰুজনী হোৱাই নাই, তাই শুবলৈ হোৱাই নাই, অকল খেলি আছে। এই ভাল পাইছে এনেকৈ থাকি, খোৱা নাই। আহা আহা মোৰ ওচৰলৈ, আহা আহা। এইফালে ডাঙৰজনী শুই গ'লগৈ, তাই টোপনি লাগিলে চোপাৰতে শুই গ'ল এনেকৈ। কিন্তু আমাৰ সৰুজনীৰ চকুত টোপনি নাই, তাই অকল খেলিব লাগিছে। এইফালে আজি ৰাতি সাঁজত বনালোঁ মই দাইল, এয়া দাইল একো দিয়া নাই, সুদা দাইল বনাইছোঁ আৰু বনাইছোঁ মাছ ফ্ৰাই। এইফালে আৰু বনাইছোঁ কয়লা মাংস আৰু বনাইছোঁ এয়া চাটনি। ইমানে বনাইছোঁ, বেছি বনোৱা নাই। আজি হ'ল নেক্সট ডে আৰু আমি তিনিজনী ওলাই আহিছোঁ, এঠাইত ফুৰিব গৈ আছোঁ। বহুত দিনৰ পৰা মাতি আছিলে, যোৱা হোৱা নাছিলে, আজি ভাবিলোঁ যাওঁ আৰু তাইও মাতিলে। আৰু ক'ত গৈ আছে আপোনালোকক দেখাই আছোঁ। আমি আহি পাই গ'লোহি, এইবিলাক বাবে কিমান ধোৱা ধোৱা আহিছে অকণমান। তাই শুই উঠিছে, হাঁহি নাই সেইকাৰণে। এয়া আমাক মাজনীয়ে চাহ দিছে, আমি যিহেতু গাখীৰ চাহ নাখাওঁ, লাল চাহ খাইছোঁ। লাল চাহ, ভুজিয়া, বিস্কুট, কেক
ভণ্টি লমা শুনো এয়া বুজিয়া খাই আছে চ' আমি কাষলৈ আহিছোঁ আপোনালোকক জনা হোৱাই নাই দেখাম তাইৰ ভাত বাঢ়ি আছে আমি আহিছোঁ হাজবেণ্ডৰ জেঠায়েকৰ ল'ৰা ঘৰত নকৰিবা আকৌ আৰু তাইক দেখাম আৰু গোটেইকেইটা আহিছোঁ পাপাহঁতো আহিছে আৰু হাজবেণ্ডো আহিছে হাজবেণ্ডৰ যিহেতু ছুটি নাই আমি এতিয়া ভাত খাব বহিলোঁ এইফালে লৈছোঁ ভাত মাংস আলু নেমু জলকীয়া পটল ফ্ৰাই বেঙেনা ফ্ৰাই লেবৰা চব্জি পাপৰ আৰু মাছ আৰু আছে এইফালে ভণ্টি আৰু দাইল আছে এইফালে আমাৰ মুনুৱে ভাত খাইছে এইফালে মুনুকে ধুনীয়া লাগিছে এতিয়া আমি সকলোৱে ভাত খাব বহিছে সকলোৱে আমি তিনিজনী মাজনী হয় না মাইনা ফোন আহিছে দাদাই ফোন কৰিছে চাগে এইগৰাকী হৈছে গৃহস্থনী জেঠাই বোৱাৰী এইফালে আমাৰ বেটীয়ে পঢ়িব লৈছে তাই আজিকালি কি হৈছে নাজানো অকল কিতাপৰ ধান্দা ডাঙৰ হ'লে কি হয় নাজানো এতিয়াৰ পৰাই ইমান পঢ়িব লৈছে আৰু ৰাতি 1:30 বজাত খাই পালেও 1:30 বজাতো পঢ়িব 1 বজাত খাবলৈ 1 বজাতো পঢ়িব মানে মাজনীহঁতৰ ঘৰৰ পৰা আহি ঘৰত পালোহি আৰু আহোঁতে মই ভিডিঅ' নকৰিলোঁ চ' বৰষুণ দিলে সৰু সৰু চিমকৈ বৰষুণ দিলে আৰু আহি অন্নপ্ৰসন্ন এটা আছে তাতো গ'লোঁ তাৰপৰা এতিয়া ঘৰতো কোনো নাই পাপা আছে মই আছোঁ বেটী আছে আৰু হাজবেণ্ড আৰু ভণ্টি গৈছে বজাৰ কৰিবলৈ বিহু বজাৰ আৰু মোক পঠাইছিলে কাইলৈ মোকে ভণ্টিকে পঠাইছিলে কাইলৈ যাব কৈছিলে চ' ভাবিলোঁ বেটীক লৈ ইমান খোজকাঢ়ি শ্বপিং কৰাটো মুখৰ কথা নহয় সেইবাবে দুয়োটাকে মই ক'লোঁ তোমালোক দুটাই গৈ অহা যোৱা এতিয়া আৰু এতিয়া হৈছে 8টা তাৰপৰা তেওঁলোক গ'ল কি পায় কি নাপায় নাজানো যদি কিবা কিবি আনে আপোনালোককো দেখাম চ' এতিয়াও টাইম হ'ল ভাত বনাবলৈ মই ভাত বনাই লওঁগৈ এইফালে আমাৰ বেটীয়ে টোপনিৰ পৰা উঠিছে দেখিছেনে তাই উঠিয়াই বহি ল'লে তাৰ পৰা তাই নাটক কি চাব বহি লৈ টোপনি মাৰি আছে এঠাই আছে গোঠাই আছে তাইহে জানে কি কৰি আছে চকুত টোপনিও আছে আৰু মানে বহি দিছে টোপনিয়াই বহি আছে তাই এইফালে হাজবেণ্ড আৰু ভণ্টি বজাৰ কৰি আহি পালেহি এইফালে ভণ্টিৰ কাৰণে এইটো এটা ফ্ৰক আৰু এটা এইটো লৈছে ঘৰত পিন্ধিবৰ কাৰণে দেখিছেনে তাৰ পৰা এটা পাপাৰ কাৰণে চাৰ্ট লৈছে এইটো এটা চাৰ্ট পাপাৰ কাৰণে তাৰ পৰা এইটো হৈছে হাজবেণ্ডৰ কাৰণে টি চাৰ্ট আৰু এটা নিছে এইটো এটা ভাইটিৰ কাৰণে বেটী মামাকৰ কাৰণে টি চাৰ্ট আৰু এটা আনিছে মোৰ বাৰ ছোৱালীৰ কাৰণে আৰু পাপাৰ কাৰণে এইটো গেঞ্জি আৰু এইটো হৈছে বেটীৰ হাফ পেণ্ট মই বেটী হাফ পেণ্ট এযোৰ মানে অৰ্ডাৰ কৰিছোঁ ফটো দিম মই ছাইডত কাপোৰযোৰ মানে জিন্সৰ পেণ্টটো আহিলে আগৰ টপটো নাহিলে সেইবাবে মই আকৌ ৰিটাৰ্ণ কৰি দিলোঁ আৰু এইটো স্পৰ্টিং দুটা অফলাইনত কিনিলোঁ আৰু এইটো মোৰ কাৰণে এটা বেগ যিহেতু এনেকুৱা বেগটো বহুত প্ৰয়োজন হয় বেটী কাপোৰ কানি দিবলৈ ক'ৰবাত গ'লে মেলিলে ইমানেই আছিল আৰু এটা স্পেচিয়েল বস্তু আছে এইটো বেটীক সৰু জেঠাইকে দিছে স্কাৰ্ট টপ স্কাৰ্ট এটা ৰিবন তাৰ পৰা এইটো টপ আৰু এটা এইটো ফ্ৰক এডাল মোৰ
আৰু এইযোৰ কাপোৰ দিছোঁ মোক সৰুবাক ছোৱালী আমাৰ আঙুৰ মইনাটোক। মই মোৰ কাৰণে অকল বেগটোৱে লৈ নাই, কাপোৰ এযোৰ অৰ্ডাৰ কৰিছোঁ আৰু আহিলে মানে আপোনালোকক নিশ্চয় দেখাম কি কাপোৰনো মই ল'লোঁ। বাও গ'লগৈ, মনটো মানে বহুত বেয়া লাগিছে যিহেতু আগতে আমি একেলগে থাকোঁ, হাঁহি ধেমালি মাৰ পিট কিমান যে কাজিয়া কৰোঁ তিনিওজনী, আৰু সেইবোৰ দিন এতিয়া মনত পৰে। সেইবোৰ দিন মনত পেলাইনো কি কৰিম এতিয়া ন, যিহেতু চব এতিয়া ভাগ হৈ গ'লোঁ। আৰু বা বিয়া পাতোঁতেই যোৱা, তেতিয়াৰ পৰা মই যোৱা হোৱাই নাই, বেটি অকণমান ডাঙৰ হওঁ তেতিয়া যাম বুলি ভাবি আছোঁ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই, আৰু নেক্সট এটা ব্লগত আপোনালোক সকলোকে লগ পাম।